আজি লৈ আহিছোঁ অসম বুৰঞ্জী কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ হৈছে কুৱেশ্যন নম্বৰ 1 বিশ্বনাথ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰই অপশ্যন বি আৰিমত্তৰ ৰজাই অপশ্যন চি নৰনাৰায়ণ অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰই কুৱেশ্যন নম্বৰ 2 জদালবলাহু কোন অপশ্যন এ আৰিমত্তৰ মন্ত্ৰী অপশ্যন বি আৰিমত্তৰ সেনাপতি অপশ্যন চি আৰিমত্তৰ ৰজাৰ পুতেক অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰিমত্তৰ ৰজাৰ পুতেক কুৱেশ্যন নম্বৰ 3 কাশ্মীৰ ৰাজ মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰুগৰাকী কোন আছিল অপশ্যন এ অমিত প্ৰভা অপশ্যন বি ৰমণী গাভৰু অপশ্যন চি মূলা গাভৰু অপশ্যন ডি ৰঙিলী গাভৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অমিত প্ৰভা কুৱেশ্যন নম্বৰ 4 আহোমসকলৰ ৰাজধানীত থকা ফুকনসকলে কাৰ অধীনত কাম কৰিব লাগিছিল অপশ্যন এ বৰফুকনৰ অধীনত অপশ্যন বি বৰবৰুৱাৰ অধীনত অপশ্যন চি ৰজাৰ অধীনত অপশ্যন ডি সেনাপতিৰ অধীনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰবৰুৱাৰ অধীনত কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল অপশ্যন এ শৰাইঘাটৰ যুদ্ধ অপশ্যন বি মোৱামৰীয়া বিদ্ৰোহ অপশ্যন চি মানৰ আক্ৰমণ অপশ্যন ডি লতাকটা ৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মানৰ আক্ৰমণ কুৱেশ্যন নম্বৰ 6 আহোমসকলৰ তলৰ কোনটো ধৰ্মীয় উৎসৱ নহয় অপশ্যন এ বাথৌ পূজা অপশ্যন বি চাইফা অপশ্যন চি চাইকাই অপশ্যন ডি চুমদেও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাথৌ পূজা কুৱেশ্যন নম্বৰ 7 দৰং ৰাজবংশালীৰ লেখক কোন অপশ্যন এ সূৰ্যখৰি দবৈগ্য অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি সৰ্বানন্দ ৰাজ কোঁৱৰ অপশ্যন ডি শ্ৰীনাথ দুৱৰা বৰবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সূৰ্যখৰি দবৈগ্য কুৱেশ্যন নম্বৰ 8 তৰ্কাত ই নাছেৰী গ্ৰন্থখনিৰ ৰচক কোন অপশ্যন এ আলাউদ্দিন ইস্পাহানী অপশ্যন বি মিনহাজুদ্দিন উচ চিৰাজ অপশ্যন চি আবুল ফজল অপশ্যন ডি চিহাবুদ্দিন তালিচ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিনহাজুদ্দিন উচ চিৰাজ কুৱেশ্যন নম্বৰ 9 মানৰ আক্ৰমণৰ সময়ত কলিকতালৈ পলাই যোৱা আহোম ৰজাজনৰ নাম কি অপশ্যন এ পুৰন্দৰ সিংহ অপশ্যন বি গৌৰীনাথ সিংহ অপশ্যন চি চন্দ্ৰকান্ত সিংহ অপশ্যন ডি উদয়াদিত্য সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুৰন্দৰ সিংহ কুৱেশ্যন নম্বৰ 10 এ জিঅ'গ্ৰাফিকেল স্কেটছ অফ আছাম নামৰ গ্ৰন্থখন কোনে লিখিছিল অপশ্যন এ ডেভিড স্কটে অপশ্যন বি নিউভিলে অপশ্যন চি জন মেকস্কুছে অপশ্যন ডি পিটাৰ ৱেট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পিটাৰ ৱেট কুৱেশ্যন নম্বৰ 11 বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন অপশ্যন এ সূৰ্যকুমাৰ ভূঞা অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি সৰ্বানন্দ ৰাজ কোঁৱৰ অপশ্যন ডি জগন্নাথ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান এনেদৰে আগলৈ ভিডিঅ'মুখ পাই থাকিবলৈ নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কুৱেশ্যন নম্বৰ 12 টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল অপশ্যন এ সূৰ্যকুমাৰ ভূঞা অপশ্যন বি মণিৰাম দেৱান অপশ্যন চি সৰ্বানন্দ ৰাজ কোঁৱৰ অপশ্যন ডি শ্ৰীনাথ দুৱৰা বৰবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শ্ৰীনাথ দুৱৰা বৰবৰুৱা কুৱেশ্যন নম্বৰ 13 বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল অপশ্যন এ ভাস্কৰ বৰ্মন অপশ্যন বি ভীষ্মক অপশ্যন চি নৰক অপশ্যন ডি ভগদত্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভগদত্ত কুৱেশ্যন নম্বৰ 14 তেজপুৰস্থিত মহাভৈৰৱ শিৱ মন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰাইছিল অপশ্যন এ বানাসুৰ অপশ্যন বি ভীষ্মক অপশ্যন চি নৰক অপশ্যন ডি ভগদত্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বানাসুৰ কুৱেশ্যন নম্বৰ 15 আহোম স্বৰ্গদেউসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল অপশ্যন এ প্ৰায় 200 বছৰ অপশ্যন বি প্ৰায় 300 বছৰ অপশ্যন চি প্ৰায় 500 বছৰ অপশ্যন ডি প্ৰায় 600 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰায় 600 বছৰ কুৱেশ্যন নম্বৰ 16
বৃহৎ সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰাৰ প্ৰাগজ্যোতিষৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি সন্ধ্যা, অপশ্যন চি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি হৰ্ষবৰ্ধন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নম্বৰ 17। প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি? অপশ্যন এ হৰ্ষচৰিত, অপশ্যন বি যোগিনীতন্ত্ৰ, অপশ্যন চি কালিকা পুৰাণ, অপশ্যন ডি ৰামায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কালিকা পুৰাণ। কুৱেশ্যন নম্বৰ 18। অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? অপশ্যন এ বানাসুৰ, অপশ্যন বি মহিৰংগ দানৱ, অপশ্যন চি ভীষ্মক, অপশ্যন ডি ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহিৰংগ দানৱ। কুৱেশ্যন নম্বৰ 19। বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি ভীষ্মক, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 20। বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি সমুদ্ৰ বৰ্মন, অপশ্যন চি সুস্থিত বৰ্মন, অপশ্যন ডি পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পুষ্য বৰ্মন।